গৰখহনীয়া ৰোধৰ পদক্ষেপ লওক অন্যথা আমাক মাৰি পেলাওক। গয়াৰ ক্ষোভ। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত নিশ্চিহ্ন হোৱাৰ দিশে ৰৌমাৰী গাঁও। আশ্ৰয়স্থলী বিচাৰি শতাধিকৰ হাহাকাৰ। খহনীয়াত জাহ গ'ল অংগনবাড়ী কেন্দ্ৰ, চৰকাৰী গৃহ, চৰকাৰী অনুষ্ঠান। মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপত মানচিত্ৰৰ পৰা নিশ্চিহ্ন হোৱাৰ দিশে উপক্ৰম ঘটিছে নলবাৰী দৌলাহাৰৰ সমীপৱৰ্তী বৰপেটা জিলাৰ ৰৌমাৰী গাঁও। ফলত নলবাৰী জিলাৰ দৌলাহাল অঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত মহাবাহু প্ৰবাল খহনীয়াত পৰি 2 শতাধিক পৰিয়ালে গৃহ হেৰুৱাই আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰিছে। বিগত সপ্তাহত ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে আৰু কেইবাটাও চৰকাৰী অনুষ্ঠানকে ধৰি কেইবাটাও পৰিয়ালৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নৈত যাহ যায়। সমান্তৰালভাৱে আন কেইবাটাও চৰকাৰী অনুষ্ঠান আৰু পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। বিগত সপ্তাহত 2টাকৈ অংগনবাড়ী কেন্দ্ৰ, 4টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ, চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধনেৰে নিৰ্মাণ কৰা জিৰণীচৰা ব্ৰহ্মপুত্ৰত যাহ যায়। 107 নং অংগনবাড়ী কেন্দ্ৰ আৰু 165 নং কেন্দ্ৰতো নৈত যাহ যোৱাৰ সমান্তৰালভাৱে গাঁওখনৰ শ্বাহ আলম, চুকুৰ আলী, জনাব আলীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধনেৰে নিৰ্মাণ কৰা গৃহ আৰু হাছেন আলীয়ে দ্বিতীয় কিস্তিৰ ধনেৰে নিৰ্মাণ কৰা চৰকাৰী গৃহটি নৈত যাহ যায়। গাঁওখনত চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধনেৰে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয়ৰ উপৰিও স্থানীয় মছজিদলৈ শেহতীয়াভাৱে তীব্ৰ ভাবুকি আহি পৰিছে। গৰাখহনীয়াত পৰি গৃহ হেৰুৱাই 2 শতাধিক পৰিয়াললৈ একাংশই ওখ ভেটি বিচাৰি জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশই আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰিছে। অঞ্চলটোতে হৰাহৰে খহনীয়া অব্যাহত থকাত শংকাত ভুগিছে গাঁওখনৰ ৰাইজ। আজি স্থানীয় ৰাইজে খহনীয়াস্থলীলৈ ওলাই আহি চৰকাৰ, জনপ্ৰতিনিধি তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। ভয়াৱহ খহনীয়াই টোপনি হৰা ৰৌমাৰীৰ গয়াৰ ক্ষোভ। চৰকাৰে খহনীয়া ৰোধৰ পদক্ষেপ লওক অন্যথা আমাক মাৰি পেলাওক। এই ৰৌমাৰী গাঁৱৰ যিমানখিনি মানুহ ইয়াত বসতি কৰি আছিল প্ৰায় 200 ওপৰৰ মানুহ, 200 ঘৰৰ ওপৰ হ'ব। এই মানুহখিনি একদম নদীয়ে ধ্বংস কৰি দিলাক, কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে ইয়াত কোনো তদন্ত হোৱা নাই বা ইয়াত চাবলৈ অহা নাই। DC হওক, SDC হওক বা ওপৰৰ পৰা কোনো মানুহ ইয়ালৈ খবৰ ল'বলৈ অহা নাই। আজি মানুহৰ দুখৰ সীমা নাই, মানুহ আজি থাকিব পৰা নাই, মানুহৰ ঘৰ নাই। আজি ক'ত যায় মানুহ ইয়াত থাকিব সেই জেগাখিনিও নাই। আজি চালি যিমান ঘৰ আছে এই ঘৰৰ চালিবিলাক যেন নামাব সেই জেগাখিনিও নাই। আজি দৌলাহালৰ মাথাৰি কাষেদি বহুত মানুহ যাই আছে এই নদী ভাঙাৰ কাৰণে, কিন্তু চৰকাৰ আজিলৈকে ইয়াত কোনো পদক্ষেপ লোৱা নাই। গতিকে মই চৰকাৰক আৰু মুখ্যমন্ত্ৰীক অৱগত কৰিছোঁ যাতে মুখ্যমন্ত্ৰী অতি সোনকালে এই ৰৌমাৰী গাঁৱৰ এই বাসিন্দাৰ এই দুখ দৰ্শাৰ গতি তেওঁ ইয়াত হস্তক্ষেপ কৰে আৰু ইহঁতৰ অলপ সংস্থাপনৰ কাৰণে ব্যৱস্থা লয়। নহ'লে আমি ৰাইজ ইয়াত মৰি যাওঁ। এতিয়া নহ'লে আমি মৰি যাম। আমাক মাৰি পেলক, নহ'লে আমাৰ সংস্থাপন দিয়ক, নহ'লে আমাক মাৰি পেলক। এই নদীৰ প্ৰডাকশ্যনটো অতি সোনকালে দিব লাগে। আপোনালোকে চাইছে ইয়াত আমাৰ জিৰণি কোঠা আছিল, কালি এইটো পৰি গ'ল। এই